এনেকে দিছো এনেকে এইখিনিতে এতিয়া এইফালৰ পৰা দিলে এতিয়া সেইফালে যাব এইফালে হালচা সেইটো সুধিছো এইফালে এতিয়া এইখিনি থাকোঁতে এইফালে দিলে হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মোৰ লগত আছে এইফালে তৰালি। হাই। আৰু আমি দুইজনী আহিছোঁ আজি এটা বিশেষ কামত, মানে কৈ দিছোঁ কভাৰ ভিডিঅ' এটা বনাম আৰু কি গান হয় আপোনালোকক এতিয়া নকওঁ, আপোনালোকে গেছ কৰিব আৰু পাছত মই কৈ আছোঁ। আৰু এতিয়া ধুনীয়াকৈ প্লেচটো দেখাই দিওঁ আপোনালোকক। ইফালে হৈছে এয়া লুইত নদী আৰু এয়া চিতাদাৰ ফালে আছোঁ আমি, ডেকাচাঙৰ পৰা অকণমান আগত আছোঁ আৰু কিমান ধুনীয়া হয় প্লেচটো চাওক। ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু কি হয় বিহাইণ্ড দ্য চিন আপোনালোকক দেখাম, গতিকে চাই থাকক ভিডিঅ'টো। আৰু মই আপোনালোকক গোটেই ড্ৰেছটো দেখাই দিছোঁ। প্ৰথমতে এয়া চিম্পুল ড্ৰেছ এটা পিন্ধিছোঁ, বোৱা চাদৰ আৰু বোৱা মেখেলা। এতিয়া এয়া আমি পজিশ্যনটো চিলেক্ট কৰি আছোঁ, কোনখিনিত আমি ৰ'লে নাচিবলৈ সুবিধা হ'ব আৰু আপোনালোককো দেখাই আছোঁ। এইফালে আমাৰ আকৌ ছাইড সলনি কৰা হৈ গ'ল। তৰালি মোতকৈ অকণমান ওখ, সেইটো কাৰণে মই অকণমান ওখ জেগালৈ আহি লৈছোঁ। আৰু এতিয়া আমি এয়া দুইজনী লাগি আছোঁ। ইমানখিনি লগাৰ পাছত আমাৰ এতিয়া শ্বুটটো ফাইনেলি লোৱা হৈছে আৰু কোনটো গানত আজি কভাৰটো বনাইছোঁ নিশ্চয় গম পাইছেই। কেইটামান ক্লিপ লোৱা হৈ গ'ল, এতিয়া পূৰা ঘামি জামি অৱস্থা বেয়া হৈ গৈছে। তাৰপিছত আপোনালোকক মাজে মাজে দেখাই আছোঁ আৰু কোনটো গানৰ কভাৰ বনাইছোঁ গেছ কৰিব পাৰিছে নিশ্চয়। আৰু কেইটামান বাকী আছে বাৰু, এতিয়া ড্ৰেছটো চেঞ্জ কৰি লওঁ, তাৰপিছত ফটো আৰু ৰীল দুটামানো লৈ লৈছোঁ আৰু মোৰ ভাগৰ ইনষ্টাগ্ৰাম আইডিত দেখিবলৈ পাব, ধুনীয়াকৈ চাব আৰু মই আইডিটো দি দিম, মোৰ স্ক্ৰীণত এই আইডিটো দিয়ে দিছোঁ, আপোনালোকে চাব ৰীল। তাৰপিছত আৰু ভিডিঅ'টো দেখিবলৈ পাব নুপুৰ প্ৰডাকশ্যনত, নুপুৰ প্ৰডাকশ্যন বুলি থকা ইউটিউব চেনেলটোত ভিডিঅ'টো দিয়া হ'ব, তাত গৈ আপোনালোকে চাব পাৰিব। আৰু মই চেনেলটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, ধুনীয়াকৈ তাত গৈ চাব আৰু দেখাই থাকিম ভিডিঅ'টো, আগলৈ চাই থাকক। তো এতিয়া আমি বেলেগ এটা লোকেশ্যনত আহি গ'লোঁ আৰু এইফালে ড্ৰেছ চেঞ্জ কৰি ল'লোঁ আৰু এইফালে তৰালি হাই বেলেগ এটা ড্ৰেছ পিন্ধি ল'লোঁ আৰু এইফালে এতিয়া ডেকাচাঙৰ ওচৰত আহি গ'লোঁ, দেখাই থাকিম আৰু চাই থাকিব। এয়া আকৌ শ্বুট আৰম্ভ হৈ গ'ল, মই মাজে মাজে আপোনালোকক দেখাই আছোঁ যিহেতু গোটেইখিনি দেখুৱাটো সম্ভৱ নহয় আৰু যিমানখিনি পাৰোঁ ভালকৈ কৰিবলৈ ট্ৰাই কৰিছোঁ। ইফালে নেক্সট তৰালিয়ে এয়া কৰি আছে আৰু ইণ্টাৰেষ্টিং কথাটো চব ইমান ধুনীয়াকৈ শ্বৰ্টটো লৈ আছিলে, তাতে এই বাইক লৈ অহা ল'ৰা দুজনে গোটেই চেচ কৰি দিলে। ডেকাচাঙৰ এই জেগাখিনি মোৰ খুব ভাল লাগে আৰু বিশেষকৈ এতিয়া গৰম দিন ষ্টাৰ্ট হৈ গ'ল যিহেতু, এতিয়া গৰম দিনত নদীৰ কাষত থাকি খুব মজা লাগে, একদম পূৰা মনটো শান্তি লাগি থাকে। তো আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ। এতিয়া এয়া ছিংগুলকৈ লোৱা হৈছে। এইগৰাকীলৈ চাওক, ভিডিঅ' কৰাৰ একদম ধান্দা নাই, মানে ফটো মেইন। এইফালে গছৰ মূঢ়াটোৰ ওপৰত বহি ল'লেগৈ ধুনীয়াকৈ, এতিয়া এয়া তাইক ফটো তুলি আছে। আৰু এইটো হৈছে আমাৰ লাষ্ট শ্বট আৰু এইফালে চাওক ৰাস্তাটো কিমান ধুনীয়া লাগিছে, গোটেইখিনি বহুত ধুনীয়া লাগে এই ৰাস্তাটো। আৰু এতিয়া জল্দি কৰোঁ, তাৰপাছত আমি ঘৰত যাওঁ। আৰু আমি ভাবিছিলোঁ দৌৰিয়ে ঘৰলৈ গুচি যাওঁ নেকি, পিছে সেইটো নহ'লে, এইফালে ঘূৰি আহা আকৌ আমাক মাতি আছে। আৰু আমাৰ এতিয়া গোটেই ভিডিঅ'টো কৰি হৈ গ'ল আৰু এইফালে আজি ভিডিঅ'টো কৰিছিলে এয়া মনোজ আৰু বহুত ধুনীয়া কাম কৰি আছে সি, আৰু তাৰ গোটেই কণ্টেক্ট মই ডেছক্ৰিপশ্যনত দি দিম। আৰু তুমি কোৱা কিবা এটা ভিডিঅ'টোৰ বিষয়ে। আজি আমাৰ ভাল লাগিছে, নতুন কনচেপ্ট এটাত আনিছোঁ আৰু মোৰ চেনেলটো হ'ল নুপুৰ প্ৰডাকশ্যন, সেইটোত আপোনালোকেও যাব, মৰম দিব। মই কৈছোঁৱে ভিডিঅ'টো নুপুৰ প্ৰডাকশ্যনত দেখিবলৈ পাব আৰু ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম চেনেলটোৰ, তাত গৈ পেলাই আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাব বুলি মই আশা কৰিছোঁ। আৰু এইফালে লগত আৰু এজন আছিলে, কোনটো গানত আজি কভাৰ বনাইছোঁ আপোনালোকে নিশ্চয় গেছ কৰিব পাৰিলে, যদিও মই কৈ দিছোঁ আৰে গানটোতে বনাইছোঁ আজি ভিডিঅ'টো আমি। আৰু আমাৰ লগত ইফালে আছিলে আৰু এজন, এইফালে অকণমান লাজ কৰি আছে, এইজন
আমাক ধুনীয়াকৈ সহযোগ কৰি দিছে আৰু ভিডিঅ'টোত আপোনালোক সকলোৱে মৰম দিব বুলি মই আশা কৰিছোঁ আৰু ভিডিঅ'টো কেতিয়া ৰিলিজ কৰিবা আজি এডিটিং কৰিম কাইলৈ দিনটো থাকি পৰহিলৈ দি দিম আপোনালোকে চাব মৰম দিব বুলি আশা কৰিছোঁ আৰু এইফালে আমাৰ ভিডিঅ' বনাই হৈ গ'ল কিন্তু এগৰাকী এতিয়ালৈকে হোৱা নাই পুৰা ৰিল বনোৱাত ব্যস্ত এয়া আপোনালোকক ধুনীয়াকৈ দেখালোঁ বিহাইণ্ড দ্য চিন আৰু এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আশা কৰোঁ ভিডিঅ'ত চাই আপোনালোকে সকলোৱে ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে আপুনি যদি মোৰ চেনেলত প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আমাৰ ভিডিঅ'টো পৰহিলৈ ৰিলিজ দিয়া হ'ব নুপুৰ প্ৰডাকশ্যনত মই আকৌ কৈ দিছোঁ আৰু ভিডিঅ'টোত আপোনালোক সকলোৱে মৰম দিব বুলি মই আশা কৰিছোঁ